खुलुमबाय गिबियावनो बयनिसिमबो गाहाम हामलायनायखौ जासिहरबाय दिनैनि प्राइम 24 हेडलाइन स्टुडियाव धेमाजि जिल्ला सानजारि नोगोरनिफ्राय रादाबखौ फरायदों आं आमिना सरगियारिया 21 मार्च खालारखालि कक्राझाराव मानगोनां इउपिपिएलनि आफादगिरि प्रमद बर' बिथाङा प्रेस मिट जथुम्मा खालामना थांनाय सरकार आरो दानि बिसायख'थिनि सोलिनाय माखासे गोरोन्थि खान्थिनि सोमोन्दै फोरमायनाय जादों। दानिया फैजों माखासे नुथाय नायदिनि। এতিয়া নিৰ্বাচন ঘোষণা কৰাৰ পিছত তেনেকুৱা কামবিলাক কৰিলে নিৰ্বাচনী বিধি উলংঘা কৰা হয়। আমি গণতন্ত্ৰক সকলো সন্মান জনাব লাগিব, কিন্তু এই গণতন্ত্ৰকে আজি জলাঞ্জলি দি পেলাই নিক্ষেপ কৰি পেলাই আজিলৈকে যিটো এপইণ্টমেণ্ট দিয়া আছে সেইটো বন্ধ কৰিব লাগে। বছৰৰ পৰা বছৰ ধৰি এনৰেগাৰ কামবিলাক পৰি থাকিল, ৰাইজে জব কাৰ্ডৰ পইচা পোৱা নাই, জব কাৰ্ড লৈ পেলাই মানুহ ঘৰত বহি আছে কিন্তু পইচা পোৱা নাই, বহুত মানুহ জব কাৰ্ডো পোৱা নাই। আৰু এতিয়া আমি শুনিছোঁ বিভিন্ন অঞ্চলত মানে এনৰেগাৰ কাম আৰম্ভ কৰিছে নিৰ্বাচনক টাৰ্গেট কৰি। সেইবিলাক প্ৰশাসনে চোকা দৃষ্টি ৰাখিব লাগে আৰু সেইটো অতি শীঘ্ৰে বন্ধ কৰিব লাগে। আৰু হোৰ্ডিংবিলাক আজি দেখিবলৈ পাইছোঁ, নিৰ্বাচন ঘোষণা হোৱাৰ লগে লগে চৰকাৰী কাৰ্যালয়, চৰকাৰী ৱাৰ, চৰকাৰী প্ৰপাৰ্টিত কোনো লিখিব নোৱাৰে, কিন্তু কিছুমান দলে আজি চৰকাৰী কাৰ্যালয় বা চৰকাৰী প্ৰপাৰ্টিবিলাকত নিজৰ দলৰ প্ৰচাৰ লিখি পেলাই পূৰা ফুল কৰি থৈছে। সেইবিলাক মুচিব লাগে। মই চৰকাৰক আহ্বান জনাইছোঁ, কাৰণ আমি গণতন্ত্ৰক সন্মান কৰোঁ। গণতন্ত্ৰৰ সৰ্বোচ্চ প্ৰক্ৰিয়াটো হৈছে নিৰ্বাচনী প্ৰক্ৰিয়া, আৰু এই নিৰ্বাচনী প্ৰক্ৰিয়াটো সুকলমে হ'ব লাগিলে প্ৰশাসনে কঠোৰ হ'ব লাগিব। আজি কিছুমানে ভয় ভীতিগ্ৰস্ত কৰিছে, আমাৰ কাৰ্যালয়বিলাক জ্বলাই দিছে, তেনেকুৱা দুষ্কৃতিবিলাক আজিলৈকে কৰায়ত্ব কৰা নাই। সেইটো আমি অতি দুৰ্ভাগ্যজনক আখ্যা দিছোঁ আৰু সেইটো কণ্ডেম কৰিছোঁ। যিসকলে আজি কাৰ্যালয় জ্বলোৱাৰ পৰা, মানুহক ভীতিগ্ৰস্ত কৰাৰ পৰা, দাবী ধমকি দিয়াৰ পৰা, যিসকলে আজি এইবিলাক এণ্টি ছ'চিয়েল কামবিলাক কৰি আছে, আইন বিৰোধী কাম কৰি আছে, তেখেতসকলক অতি শীঘ্ৰে একশ্যন ল'ব লাগে। মই চৰকাৰক আহ্বান কৰিছোঁ। এইবুলি আমি যিটো দেখিছোঁ, নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে বিভিন্ন লেভেলত ধনবল ব্যৱহাৰ কৰাটো আমি দেখিবলৈ পাইছোঁ। আমাৰ চেল্ফ হেল্প গ্ৰুপৰ পৰা আদি কৰি বিভিন্ন ব্যক্তিক EM-GM বিলাকে ঘৰলৈ মাতি মাতি টকা পইচা বিলোৱা, কিবা বিলোৱা, এনেকুৱা ৰিপৰ্টবিলাক হৈ আছে। গতিকে এইবিলাক কাৰ্যকলাপ বন্ধ কৰিব লাগে। চৰকাৰক মই আহ্বান জনাইছোঁ, কাৰণ আমি এটা সুস্থ গণতন্ত্ৰ আমি বিচাৰোঁ। তো সেইকাৰণে UPPL দলৰ পৰা আমি সকলো দিশৰ পৰা আজি প্ৰস্তুত, এই কথাটো আমি ব্যক্ত কৰিছোঁ। UPPL দলৰ উত্থান কিছুমান মানুহে ভাল পোৱা নাই, কিন্তু এইটো অনিবাৰ্য, কাৰণ 17 বছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ যিটো চলিল, মানুহক বঞ্চিত কৰাৰ যিটো ৰাজনীতি চলিল, দৰিদ্ৰ মানুহৰ পৰা নিবনুৱাৰ পৰা সকলো শ্ৰেণীৰ মানুহ বঞ্চিত কৰি ৰাখি এচাম মানুহে ধনী হোৱা, টকা পইচা কমোৱা যিটো ৰাজনীতি চলিল, সেইটো লৈ পেলাই মানুহ অতিষ্ঠ হৈছে। BTC অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী বৰ্তমানৰ ৰুলিং চৰকাৰক, ৰুলিং পাৰ্টিক কোনোদিনে সন্তুষ্ট নহয়, কনভিন্স নহয়, আৰু তেখেতসকলে কিবা এটা ভাল কাম কৰিব পাৰিব এইটো তেখেতসকলে কোনোদিনে বিশ্বাস নকৰে। সেই কথাটো আমাৰ কোৱা কথা নহয়, তেখেতসকলৰ 17 বছৰে ৰাইজক আস্থা আৰু বিশ্বাসত লৈ কাম কৰিব নোৱাৰাৰ কাৰণে আজি ৰাইজে তেখেতসকলৰ প্ৰতি মোহ ভংগ হৈছে, আৰু সেইকাৰণে প্ৰতিষ্ঠান বিৰোধী ঢৌ লৈ পেলাই সকলো দলে বলে যোগদান কৰিছে। আৰু আজিও আমাৰ মুখ্য কাৰ্যালয়ত আমাৰ পৰ্বতজৰাৰ প্ৰথমবাৰ যিজন MCLA হৈছিলে, পৰ্বতজৰা 1 নং পৰ্বতজৰা সমষ্টিৰ পৰা, আৰু তেখেত হেমচন্দ্ৰ ব্ৰহ্ম এক্স MCLA, তেখেত TLCCৰ চেয়াৰমেন আছিল, আৰু তেখেতে পৰ্বতজৰা ডিষ্ট্ৰিক্ট কমিটি BPFৰ ভাইচ প্ৰেছিডেণ্ট আছিলে, আৰু তেখেতে আজি BPF দল ত্যাগ কৰি আমাৰ UPPL দলত যোগদান কৰিছে। আমি তেখেতক আদৰি লৈছোঁ। তেখেতৰ নিচিনা এজন দক্ষ ৰাজনৈতিক নেতা আমাৰ দলত যোগদান কৰাৰ লগে লগে তেখেতে আমাৰ পৰ্বতজৰা সমষ্টিত আমাৰ প্ৰাৰ্থী উত্তম ব্ৰহ্ম হাজোৱাৰী জিকাটো খাটাং হৈ গৈছে। আৰু এইবেলি UPPLৰ চৰকাৰ গঠন কৰাত আমাৰ হেমচন্দ্ৰ ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত আৰু বহুখিনি নেতা ইয়াত আহি উপস্থিত হৈছে BPFৰ। তেখেতসকলে আজি সকলে দলে বলে UPPL দলত যোগদান কৰিব, আৰু কেইদিনমান পিছত বাকীখিনি যিখিনি BPFৰ মেম্বাৰ আছে হাজাৰ হাজাৰ সংখ্যাত তেখেতসকলে পৰ্বতজৰাতে যোগদান কৰিব। মই তেখেতসকলক আদৰি লৈছোঁ, আৰু এইখিনি সময়ত আমাৰ অফিচিয়েলি আমি তেখেতক আজিৰ দিনতে এটা ঘোষণা কৰিব বিচাৰিছোঁ। আমাৰ পৰ্বতজৰা জিলা কমিটি, আমাৰ যিটো UPPL আছে, তেখেতসকলে আমাৰ হেমচন্দ্ৰ ব্ৰহ্ম ডাঙৰীয়াক পৰ্বতজৰা UPPLৰ ভাইচ প্ৰেছিডেণ্ট হিচাপে আজিয়ে নিয়োগ কৰা হৈছে। আৰু এখেতৰ বাকীখিনি নেতৃত্বক
আমি পৰ্যায়ক্ৰমে বিভিন্ন পৰ্যায়ত আমি তেখেতসকলক বিষয় বাববিলাক আমি দিয়া হ'ব আৰু আজি এইখিনিৰ লগতে আমাৰ লগত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন স্পৰ্টছ ছেক্ৰেটাৰী চন্দা ব্ৰহ্ম ডাঙৰীয়া আমাৰ UPPL দলত যোগদান কৰিছে আৰু ইয়াৰ লগতে আব্দুল জব্বৰ আলী তেখেতেও আমাৰ লগত যোগদান কৰিছে তেখেতে ABMCৰ ডিষ্ট্ৰিক্টৰ ভাইচ প্ৰেচিডেণ্ট আছিলে গতিকে তেখেতক আমি আদৰি লৈছোঁ আৰু তেখেতৰ লগত বহুতখিনি মেম্বাৰ আমাৰ লগত যোগদান কৰিছে আৰু তেখেতসকলৰ বহুখিনি মেম্বাৰ আছে যিসকলক আমি কেইদিনমান পিছত যেতিয়া নিৰ্বাচনী কাম কাজ পুনৰ প্ৰশাসনে আমাক এলাউ কৰিব তেতিয়া বাকীখিনি মানুহ আমি জইন কৰাম গতিকে আজি আমি অফিচিয়েলি এইখিনি আমাৰ নেতৃবৃন্দক আমি UPPL দলত আদৰি লৈছোঁ আৰু পৰ্যায়ক্ৰমে বহুখিনি মানুহ আজি BPF হওক বা বিভিন্ন দলৰ পৰা আমাৰ দলত যোগদান কৰিবলৈ ৰখি আছে হঠাৎ কৰি নিৰ্বাচন আয়োগে যোৱাকালি আমাৰ নিৰ্বাচনী কাম কাজ বন্ধ কৰি দিয়াত এই গোটেই প্ৰক্ৰিয়াটো বন্ধ হৈ গৈছে আৰু এইটো খোলাৰ লগে লগে বাকীখিনি মানুহ জইন কৰিব আৰু আজি তাৰিখত যিহেতু উইথড্ৰয়েল আছিলে আজি আমি আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ 14 চিৰাঙত এজন নিৰ্দলীয় প্ৰাৰ্থী ককিলাবাৰীৰ নিৰ্দলীয় প্ৰাৰ্থী আমাৰ পৰ্বতজলাৰ নিৰ্দলীয় প্ৰাৰ্থী তেনেকুৱা বহুতখিনি নিৰ্দলীয় প্ৰাৰ্থী আজি UPPL দলক ছাপোৰ্ট কৰি পেলাই উইথড্ৰ কৰিছে আৰু অতি শীঘ্ৰে তেখেতসকলে প্ৰেছ মিট কৰি পেলাই আমাক সকলোকে জনাই দিয়া হ'ব যে তেখেতসকলে UPPL দলৰ লগতে থাকিব গতিকে মই তেখেতসকলক সকলোকে ধন্যবাদ জনাইছোঁ পৰিৱৰ্তনৰ কথা চবে কৈ আছে আমাক পৰিৱৰ্তন লাগে আমাক এটা দুৰ্নীতিমুক্ত এটা চৰকাৰ লাগে ৰাইজৰ কাৰণে কাম কৰা চৰকাৰ লাগে শান্তি প্ৰতিষ্ঠা কৰা চৰকাৰ লাগে সকলোৰ ভূমি নিৰাপত্তা দিব পৰা ভাষা সাংস্কৃতিক নিৰাপত্তা দিব পৰা আমাক এটা চৰকাৰ লাগে আৰু যিখিনি টকা পইচা কেন্দ্ৰ ৰাজ্য চৰকাৰৰ পৰা আহে ইয়াৰ লগতে BTCৰ যিখিনি পুঁজি আছে এই পুঁজিখিনি সঠিকভাৱে ৰূপায়ণ কৰি ইমপ্লিমেণ্ট কৰি ৰাইজৰ সঠিক উন্নয়ন আনিব পৰা এটা চৰকাৰ লাগে এই কথা আজি গাঁৱে ভূঞে কৈছে আমাক বহুত অভিযোগ দিছে ইতিমধ্যে অভিযোগনামা আমি 3-4 দিন পিছতে আমি ঘোষণা কৰিব লগা আছিলে আমি প্ৰায় 50টা অভিযোগ পাইছোঁ আমি BTC চৰকাৰৰ বিৰুদ্ধে এই অভিযোগবিলাক আমি এটা এটাকৈ লিপিবদ্ধ কৰিছোঁ আৰু সেই অভিযোগবিলাক আমি পৰৱৰ্তী সময়ত আপোনালোকৰ যোগেদি আমাৰ সংবাদ মাধ্যমৰ যোগেদি আমি ৰাইজলৈ জনাম গতিকে যিখিনি কেন্দ্ৰীয় চৰকাৰৰ নিম্নতম উন্নয়নৰ কাৰণে যিখিনি কাম কৰিবলৈ দায়িত্ব দিয়া হৈছিলে আয়ুৰ ঘৰ বনাব লাগে জব কাৰ্ড দিব লাগে ৰেচন কাৰ্ড দিব লাগে গেছ চিলিণ্ডাৰ দিব লাগে টয়লেট বনাই দিব লাগে এই কামবিলাকে আজিলৈকে হোৱা নাই আৰু যিখিনি চাকৰি হৈছে মেক্সিমাম চাকৰি কন্ট্ৰেকচুৱেল সেই কন্ট্ৰেকচুৱেল চাকৰিবিলাকৰ একো ভেলিডিটি নাই আজি নিৰ্বাচন ঘোষণা কৰাৰ পিছত যিখিনি ব্যক্তিয়ে আজি টকা দি এপইণ্টমেণ্ট লৈছে BTCত সেইসকলক মই আহ্বান কৰিব বিচাৰিছোঁ আপোনালোকে এপইণ্টমেণ্টটো দিছে যদি লওক কিন্তু টকা নিদিব কাৰণ এই চাকৰিবিলাকৰ কোনো ভেলিডিটি নাই অহাকালি নিৰ্বাচন আয়োগে গম পোৱাৰ পিছত এইবিলাক সব টাৰ্মিনেট কৰি দিয়া হ'ব তো সেইকাৰণে আপোনালোকে কোনোবা এপইণ্টমেণ্ট লৈছে এপইণ্টমেণ্টটো দিছে লওক কিন্তু পইচা যাহাতে নিদিয়ে কাৰণ পইচাটো আপোনালোকে ৰিটাৰ্ণ নাপাব আৰু সেই চাকৰিটো থাকিব নে নাথাকিব এইটো আপুনি নিশ্চিত ক'ব নোৱাৰে তো সেইকাৰণে আজি ইমানখিনি আনৰুলি হৈছে আনচিষ্টেমেটিকেলি আমাৰ চিষ্টেমখন চলাই আছে এইটো সঁচাকৈ আমাৰ ৰাইজৰ কাৰণে এটা থ্ৰেট হিচাপে আজি পৰিণত হৈছে তো সেইকাৰণে আজিৰ সময়ত সঁচাকৈ আমি জাতি ধৰ্ম নিৰ্বিশেষে এক হৈ পেলাই আগুৱাই যাব লাগিব তেতিয়াহে আমি পৰিৱৰ্তন আনিব পাৰিম আৰু সঁচাকৈ UPPLৰ চৰকাৰ গঠন কৰি আমি গঠনমূলক কামবিলাক কৰি উন্নয়নমূলক কামবিলাক কৰি 32 লাখ জনসাধাৰণক আমি ন্যায় দিব পাৰিম আমি জাষ্টিছ দিব পাৰিম আৰু উন্নয়ন দিব পাৰিম এই কথাখিনি মই আজি আপোনালোকৰ এই সংবাদ যিটো আমাৰ মেল আছে ইয়াৰ যোগেদি ব্যক্ত কৰিছোঁ ধন্যবাদ गिबियावनो बयनिसिमबो खुलुमनायखौ जासि हरग्रोनाय जाबाय दिनैनि बे समाव प्राइम 24 हेडलाइन रादाब बिजोङा रादाब बुथुमगिरि नागिरनाय जादों बेखायनो जायफोर सुबुङा गोसो दं बिथांमोनखौ सुलु लानो थाखाय 8399040182 नाम्बाराव कल खालामनो गुरैयै खावलायहरनाय जाबाय।